নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা কৌতুক ক'ব লৈছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এসপ্তাহৰ পাছত পতি অফিচৰ কামৰ পৰা ঘূৰি আহি পোৱাত পত্নীয়ে ক'লে, গোটেই সপ্তাহ তোমালৈ মনত পৰি আছিল জানা। তেতিয়া পত্নীয়ে ক'লে, কিয় চম্পা, চাকৰণী আকৌ ছুটি গ'ল নেকি? এজন পণ্ডিতে ক'লে, তোমাৰ ওপৰত শনি প্ৰকোপ পৰিছে। তেতিয়া ৰাহুলে ক'লে, মই কি কৰিব লাগিব পণ্ডিতজী? পণ্ডিত, বাছা 500 টকা দিয়া শনিৰ প্ৰকোপ দূৰ কৰা। তেতিয়া ৰাহুলে ক'লে, মোৰ ওচৰত ইমান টকা নাই। পণ্ডিত, 50 টকা দিলেই হ'ব। ৰাহুল, ইমানো নাই পণ্ডিতজী। ৰাহুল, তেনেহ'লে 5 টকাকে দিয়া। মহাৰাজ, 5 টকাও নাই। পণ্ডিত, তেনেহ'লে যাব পাৰা, তোমাৰ শনিয়ে কিডাল অনিষ্ট কৰিব।